কবিতাৰ শিৰোনাম নীৰৱে শুই যাওঁ দাদাহঁত। কবিতাৰ কথা জিতেন্দ্ৰনাথ দাস আৰু আবৃত্তিত মই দীপচন্দন মহন্ত। দাদা, তহঁত ভাগি পৰিলি নহয়, দুখ নকৰিবি দে। সিহঁতে আৰু তহঁতক আমনি নকৰে। নৰপিশাচকেইটাও এতিয়া সন্তুষ্ট। কিয় কলি অ দাদা, মই অসমীয়া, মই অসমীয়া, মই অসমীয়া ডেকা। তহঁতে হয়তো জনাই নাছিলি নহয়, অসমত যে এতিয়া অসমীয়া অস্তিত্বহীন। মই পাহৰিছিলোৱেই, তই আকৌ বিদেশতহে আছিলি। পাহাৰৰ প্ৰকৃতিৰ প্ৰেমত পৰি কিয় আহিছিলি অ? তোৰ সুঠাম পাহুৱাল দেহাতী সেই দানৱ কেইটাক উৎসৰ্গা কৰিবলৈ কিয় আহিছিলি? কিয় দাদা, কিয়? তোৰ ৰক্তৰে নৰপিশাচ কেইটা আজি তৃপ্ত। সকলো যন্ত্ৰ বুজিছ, সকলো যন্ত্ৰ, সকলো মাথো একোটা যন্ত্ৰ। কিন্তু প্ৰত্যেক অসমীয়াৰ বুকু হিম যেন চেঁচা পৰিল অ দাদা। এয়া যে সত্য, এয়া সত্য, এয়া তিনি সত্য, একে অপ্ৰিয় সত্য। জুলুঙাৰ গগনাতি জানো তোৰ অবিহনে শুৱনি লাগিব? নালাগে ঐ। তই বিদেশত অসমীয়াৰ গুণ গাব আৰু নালাগে, নালাগে, নালাগে তই অসমীয়া সংস্কৃতিৰ প্ৰচাৰ কৰিব। অসমীয়াৰ ৰঙা তেজ কলা পৰি গোট মাৰিলে অ দাদা। মাক আকৌ তই নামাতিবি, তেখেতে বৰ কষ্ট পাব। তহঁত ভাগি পৰিলি নহয়, দুখ নকৰিবি দে। এতিয়া নীৰৱে শুই যা, তহঁতক আৰু কোনেও আমনি নকৰে অ দাদাহঁত, কোনেও আমনি নকৰে। শেষত হিংসাৰ কঠোৰ কবলত পৰি মৃত্যুক আঁকোৱালি লোৱা দুয়োগৰাকী অসম সন্তানলৈকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।